শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰ কৰিলে, লগতে মাধৱক লৈ আমাৰ মামাই গঢ়িলে, স্মাৰ্ট মিটাৰ লগালে, লগতে মোদীকে লৈ স্মাৰ্ট মিটাৰ লগালে, পুৰণা মিটাৰ খুলি থৈ স্মাৰ্ট মিটাৰ লগালে, স্মাৰ্ট মিটাৰ লগাই লৈ 4 গুণে টকা মামাই অসমৰ পৰা লুটিলে। নাপায় মামা নাপায় ঐ, অসমলৈ চাওকচোন ঐ, অসমৰ ৰাইজে মামাক কিমান ভাল পাইছিলে, মামাই বুজি নাপালে, মামাই কিয় স্মাৰ্ট মিটাৰত ইমান টকা লুটিছে। এতিয়া স্মাৰ্ট মিটাৰক লৈ যিবিলাকৰ চাকৰি আছে সেইবিলাকে হয়তো 4 গুণে বিল দিব পাৰিব, কিন্তু দুখীয়া এসাঁজ খাই দুসাঁজ যি লঘোণে আছে সেইসকলে আগৰ বিল দিবলৈকে জটিল হৈছিলে। গতিকে এতিয়া এগুণৰ জেগাত 4 গুণ বিল কেনেকৈ দিব। গতিকে মই সমূহ অসমবাসী ৰাইজৰ ওচৰত এটাই অনুৰোধ কৰিছোঁ যে মোৰ যদি ভুল হৈছে, মই যিটো গানৰ আকাৰে স্মাৰ্ট মিটাৰক লৈ গাইছিলোঁ, যদি মোৰ ভুল হৈছে আপোনালোকে মাফ কৰি দিব, আৰু যদি ভুল হোৱা নাই ভিডিঅ'টো কিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব।